जाते भाई बेचा नक्की এই বেয়া রোগী আহে বেয়া নাপাওঁ দে আর এ থাক থাকে রাতি হল কেইটা হচ্ছে 12:30 বাজে রাতি হল যাব লাগে আমি যাও দে আর এ থাক থাক যাবার যাতে ভাইয়াত কিন্তু সেই রাস্তাটো দিন আসবি কি আছে তোর রাস্তাতে এই এলা বহুত কথা যাতে রাতিব আকাম দে যাবার রাতি হল দে যাও থাক বাই কি বেয়া গরম দিছিল এই রোদ এই কি কোনটো রাস্তায় যাবা দিছিলে এতো না এতো তুই দিয়ে আসিন না কিবা বাদ দিয়ে আছে হ'ব হৈ গলি আপনি হাতি হ হৈ গলি আপনি কি যে হাত দিলা এতো রাস্তা দিয়ে বাদ দিছিল না বাদ দি না তই কি ভাবিছ এই আমাৰ কাৰণে ভয় খোৱাৰ কাৰণে কৈছ এইটো ৰাস্তা আকৌ নাই দেখা নাই আন্ধাৰ না ভয় লাগে আন্ধাৰটো আকৌ নাই না মোবাইল আছে ফ্লাছ মাৰি আই থাক বাদ দি না আছে ৰচোন ৰখাই কি কিবা এটা শব্দচোন পিছনা পিছকে খোজ কাঢ়ি আহ তোৰো তাৰ কথা শুনি ভ্ৰম হৈছে তই তাৰ কথা বহুত নিজক লৈ লাগি আছা আকৌ নাই বে তই যাই থাক না ভয় লাগিছে না কিবা শব্দ পাইছ না শব্দ এবাৰ ময়ো পোৱা যেন পালো কথাটো সঁচা নেকি বে এই নহয় কণ্ট্ৰলৰ কিছু সময় বাকী আছে ফটককৈ যাওঁ কণ্ট্ৰলৰ ভয় লাগে না এইটো ঘৰৰ চাচোন এই লাইটটো জ্বলি আছে কাৰণ এই ঘৰটো 2 বছৰ ধৰি কোনো মানুহে নাই কাৰণ এই ঘৰটোৰ বিষয়ে মই বহুত কথা শুনিছোঁ সঁচা না নাইবা নাজনো কিছুমান কথাটো কিন্তু মই জনাতো মানে এটা লাইটটো মাৰি থাকিব ক'ত লাইট জ্বলি আছে এই সেইটোৱেচোন তাত জ্বলি আছে দেখা নাই নেকি মই দেখা নাই কি তই লাইট জ্বলা দেখা নাই ক'ত লাইট জ্বলা দেখিছ বে এই দেখোনে এই ভালকে চানা জ্বলি আছে মই দেখি আছো বে দেখা নাই তই লাইটটো মানে কি মই দেখি আছো নেকি এর এটা ঘটনা জানানে তই কিবা 2 বছৰ আগতে এজন এটা মহিলা আছিল তাই এতে ফাঁচি দিছিল তাৰ পিছতে ঘৰটো ঘৰত কোনো নাথাকে আজিও নাই তো লাইটটা মই দেখা নাই মই জ্বলি থকা দিছো এই যাও ফটাফট মই বেয়া ভুল বেয়া ভুল লাগিছে দে কিবা জনছ না শুনিছো কিন্তু দেখা নাই দেৰি হৈ গ'ল ৰাতি হৈছে ভয় লাগে ইয়াত থাকিব নোৱাৰা বেয়া আৰু কি হ'ল বে যাওঁ গৰমৰ ৰ'দে থাকিব নোৱাৰা তাতে মাতো বেলেগছে কি হ'ল তোৰ আৰু কি হ'ল বে তোৰ মাতো বেলেগছে কি হ'ল এই জলদি ফটাফট দেখা নাই নেকি বে এই কি চলি আছে ফটাফট অলপ আছে কল পাবলৈ অলপ বাকী আছে ফটাফট ভাই মাতো বেলেগছে Electric. Tôi có còn thôi. Ê, tôi kiểu lên. Mà thích bữa sao gì? Nasta tu. Inke basilo ji. Bogobani inke basala kama. Sai nduro. Inja ta কথা. এ তো যে অস্তে তো কথা। কি হইছিল মই বুজাইছুন কত? আমাৰ লগত ইমান ঘটনা হোৱাৰ পিছত এতিয়াও সেইটো ঘটনা যেন পাইছে আছে দেচোন ইমানখিনি হোৱাৰ পিছত তো যদি এতিয়াও কথা যেন পাইছে দেখোন কৈ আছোঁ কি হৈছে বহুত বছৰ আগতে তাতে এটা মহিলা আছিল সেই মহিলাটোৱে শুনামতে এই ঘৰটোত ফাঁচি দিছিল তাৰপিছত সেইটো ঘৰত বোলে ৰাতি ৰাতি কিবা পোহৰ হ'লে বা মহিলাটোৰ শব্দ হ'লে এইটো মানুহৰ মুখৰ পৰাই কোৱা কথা কিন্তু আজি মই দেখি চব কথা গম পালোঁ যে কথাটো সত্য আৰু সেইটো ৰাস্তাত কেতিয়াও নাযাওঁ আমি তিনিবাৰ সঁচাৰে কৈছিল বে তাৰ কথা মাৰিব লাগিছিল মই যাওঁতে ৰাতি ওলা দেখা নাই ক'ত যাতে হৈছিল
ইমান দিন অভিযোগ তই যা ঘৰত কেনেকৈ যা তেওঁতে মনত থাকা যাব পাৰিম দেই মনত থাকিব লাগিব তই বৰ বিচনা পালে পচন্দ কৰিলোঁ শুই লৈ দিয়া